এজনী হৈছে গীতালি, মানে মোৰ লগৰ ছোৱালী। তাইক ক'লোঁ বোলো আজি আমাৰ ঘৰলৈ যাওঁ বৈ। তাই আকৌ আহি একদম পূৰা গাহৰিটোৰ দৰে শুবলৈহে লাগিছে দেই। মই বোলো আজি তই আহিছ যেতিয়া তয়ে বনা, তোৰ হাতেৰে এসাঁজ খাওঁ। ভালেই হ'ল, মই চান্সতে ডান্সটো মাৰি দিছোঁ আৰু। এফালে তাই কেৰাহীত তেল দিলে আৰু বনাবলৈ আৰম্ভ কৰিলে আৰু তাই চকুৰ চাৱনি চাওঁ। নেমুটো চাহ আকৌ কেনেকুৱা হৈছে দেখি। আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই কৰি লৈছোঁ আৰু আৰু এতিয়া ইয়াতে দি দিছোঁ লাই শাক অকণমান, ভাল লাগিব খাই। আৰু এইফালে হৈ গ'ল আমাৰ মাংস ৰেডি, মানে পূৰা উতলি গৈছে মানে হৈ গ'ল আৰু এতিয়া মানে খাব লাগে আৰু দেই পূৰা। আৰু এইফালে তাই ভাতৰ কাঁহী লৈ খাবলৈ ধৰিছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ' এটা আহি আছে, লং ভিডিঅ' চাব বুলি আশা থাকিলে। এতিয়া ময়ো ভাতটো খাওঁ আৰু এই খালেই। তো আজিলৈ বাই বাই।